ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি প্ৰথম দিন। ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি প্ৰথমটো দিন। 16 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ। পূব নলবাৰী জিলাৰ নমাটি বালিকা এম স্কুলত সুন্দৰ পৰিৱেশেৰে গুণোৎসৱ অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত থাকে বহি নিৰীক্ষণ হিচাপে নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক নিপন মজুমদাৰ। শিক্ষাৰ্থীসকলকো গুণোৎসৱৰ বাবে ধুনীয়াকৈ প্ৰস্তুত হৈ অহা দেখিবলৈ পোৱা গ'ল। পূৰ্বৰ তুলনাত নলবাৰী জিলাৰ নমাটি বালিকা এম স্কুল আশাবাদী বিদ্যালয় কৰ্তৃপক্ষ। গুণোৎসৱ আমাৰ অসমত এতিয়া চলি আছে, বৰ্তমান যোৱাকালিৰ পৰা হৈছে আৰু এইটো সঁচাকৈ ক'ব গ'লে ভাল এটা উদ্দেশ্য হৈ আছে আৰু প্ৰতি বছৰে এতিয়া আৰম্ভ কৰিছে এই গুণোৎসৱটো। এই গুণোৎসৱৰ পৰা ল'ৰা ছোৱালীৰ বিশেষ কৰি যথেষ্ট উন্নতি হৈছে আৰু দেখা পাইছোঁ স্কুলবিলাকো আগতকৈ বহুখিনি ডেভেলপ হৈছে। গতিকে গুণোৎসৱৰ এটা ভাল ফল আছে বুলি মই ভাবিছোঁ। গতিকে ভৱিষ্যতৰ দ্বাৰা এনেকৈ গুণোৎসৱ বা এই ধৰণৰ যদি কাৰ্যসূচী কৰে তেতিয়াহ'লে নিঃসন্দেহে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব। তাৰ মাজত আৰু এটা কথা আছে যে কিছু ক্ষেত্ৰত আমাৰ অসুবিধা আছে স্কুলবিলাকৰ, এই ইনফ্ৰাষ্ট্ৰাকচাৰ বা এনেকুৱা ধৰণৰ এইবিলাক কিছু স্কুলত অলপ ডেভেলপ কৰিব পাৰিলে আকৌ ভাল হ'ব বুলি ভাবোঁ। কিছুমান স্কুলত বাউণ্ডাৰী ৱাল নাই বা কিবা তেনেকুৱা ধৰণৰ কিছুমান অসুবিধা আছে। এইবিলাক যাতে গুণোৎসৱৰ যিটো আমি ৰিজাল্ট বুলি কওঁ, এফেক্ট বুলি কওঁ, এইটোত যাতে মানে ভাল ফল এটা আহে, এইটো আমি হ'লে ভাল পাম, কামনা কৰিম। নিঃসন্দেহে কিন্তু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বহুখিনি ভাল হৈছে, ছাত্ৰ ছাত্ৰী বহুত ডেভেলপ হৈছে। আগতে আমি যিখিনি পাইছিলোঁ তাতকৈ বহুখিনি ডেভেলপ হৈছে। মই মোটামুটি 4বাৰমান গ'লোঁ ইয়াতে। যোৱা বছৰো গৈছোঁ 3খন স্কুলত। যোৱা বছৰৰ তুলনাত মই এইখন যথেষ্ট ভাল পাইছোঁ স্কুলখন। যোৱা বছৰ যিখিনি মানে পাইছিলোঁ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত, শিক্ষকৰো নাটনি আছিল সেই স্কুলবিলাকত। ইয়াত অৱশ্যে শিক্ষক আছে, 8গৰাকী শিক্ষক থকা বুলি জনাইছে আৰু শিক্ষকৰ উপস্থিতি ঠিকেই আছে। ছাত্ৰ ছাত্ৰীৰ যিখিনি ডিচিপ্লিন আছে এইখিনি মই ভালেই পাইছোঁ। গতিকে এইখিনি ভাল বুলিয়ে মই মতামত কৰিছোঁ। এই পৰিৱেশটো নিশ্চয় আপোনাৰ ভাল লাগিছেনে? পৰিৱেশটো ভাল লাগিছে, কিন্তু এটা অসুবিধা আছে ইয়াতে মই চাইছোঁ। ওচৰত মানে পুখুৰী এটা আছে, এইটো আচলতে বাউণ্ডাৰী ৱাল থাকিলে ভাল। এইটো এটা শিক্ষক বা কৰাটো অলপ টান। এটা চৰকাৰী পক্ষৰ পৰা কিবা আচলতে এইটো ব্যৱস্থা ল'লে ভাল হয়। নলবাৰীৰ পৰা মনোজ বৈশ্যৰ ৰিপৰ্ট, আৰৰ খবৰ।